Hi, hello, namaskar and welcome back to my YouTube channel. আমি গৈ আছো আজি ডিউটিত আমাৰ ট্ৰাক লোড হ'ব বুলি ক'লে ফোন কৰিলে জাষ্ট ঘৰৰ পৰা বহুত দেৰি হৈ গ'ল ওলাই আহোঁতে এতিয়া আৰু ইমান দেৰি কৰিব নোৱাৰো মই যাওঁ বাই বাই এইজন মোৰ ভাল পাৰ্টনাৰ হয় ইয়াক আজি বহুত দিনৰ মূৰত লগ পাই ভালো লাগিছে অকণমান কিবা দৰকাৰ এটাও আহিছিলে দৰকাৰটোও কৰিলোঁ আকৌ এতিয়া আমি গৈ থাকোঁ আমাৰ ইফালে এনেই লেট হৈ গৈছে আৰু লেট হৈ যাব নহ'লে তাক সেইকাৰণে সোনকালে তাৰ পৰা বিদায় লৈ গুচি আহিলোঁ আমাৰ গাড়ীবোৰ এতিয়া লোড হৈ গ'ল আমি যাম অলপ পিছত এতিয়া চালান ৰখি আছোঁ চালানখন হ'লে আমি যাব পাৰিম এইবোৰ পিছফালে বহুত গাড়ী আছে আগফালেও আছে গাড়ী ইফালেও আছে চব গাড়ী লাইনত ৰখি আছে এতিয়া চালানৰ কাৰণে চালান হ'লে চব গাড়ী যাব আমিও যাওঁ আমাৰ 9 এণ্ট্ৰি আছে 9টা বজালৈ গুৱাহাটীত 9 এণ্ট্ৰি থাকে 9 এণ্ট্ৰি খোলা দিয়াৰ পিছতহে আমি যাব পাৰিম হয়তো মোক এতিয়া বাইকত দেখা পাই ভাবিছে ট্ৰাক লৈ যোৱা মানুহ এতিয়া বাইকত কেনেকৈ চ' মই আপোনালোকক কৈ দিওঁ যে আমি বাইক লৈ অহাৰ কাৰণ হৈছে এইটোৱে যে আমি সেইদিনা যাব খুজিছিলোঁ ৰাতি কিন্তু ৰাতি যাব খুজি কিনে আমি ৰাতি নগ'লোঁ চৰাইবোৰ মৰি গ'লো দেই চৰাই পোৱালি হৈছিলে তাৰপিছত আমি সেইদিনা ৰাতি যাম বুলি ভাবিলোঁ ৰাতি যাম বুলি ভাবি কিনে আমি ৰাতি নগৈ ভাবিলোঁ ৰাতি ইয়াতে শুই কিনে মৰ্ণিং গুচি যাওঁ মৰ্ণিং যাব খোজোতে আমাৰ এনেকুৱা হ'লগৈ অলপমান পিছত আমি খবৰ পাই গ'লোঁ যে অসম আৰক্ষীৰ লগত মেঘালয়ৰ মানে কিবা এটা কাজিয়া হৈ গ'ল কাজিয়াটো হোৱাৰ কাৰণে আমি মানে বৰ বেয়াকৈ ফাঁচিবলগীয়া হৈ গ'ল গাড়ীবোৰ চব বন্ধ কৰি দিলে অসমৰ যিমানবোৰ গাড়ী আছিলে গাড়ীবোৰ যোৰাবাটৰ পৰা যাব নিদিয়া হৈ গ'ল তাৰ পৰা মানে গাড়ীবোৰ তাতে ৰখাই দিলে আমি সেইকাৰণে ভাবিলোঁ আমি তালৈকে গুচি নগৈ আমি চাংচাৰিত ৰখি দিলোঁ চাংচাৰিৰ পৰা আমি ভাবিলোঁ ইয়াতে মিছামিছি এনেই ৰখি থাকিব লাগিব আমি গাড়ীখন আমাৰ পাৰ্কিং আছে পাৰ্কিঙত থৈ কিনে আমি ঘৰত গুচি যাওঁ সেইবুলি ভাবি আমি ঘৰত গুচি আহিলোঁ আৰু লগৰবোৰৰ লগত আজি আহিছোঁ অকণমান এনেই মিট আপ কৰিবলৈ আৰু আমাৰ গ্ৰাউণ্ডত বল খেলিবলৈ আজি ভাবিছোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি আহিছোঁ আজি সকলোৰে লগত ইয়াতে বল খেলিবলৈ বহুত ভাল লাগিব আজি ছোৱালী বহুত হৈছে বাকী যিয়ে নহওক হয় নাই মিলন কেতিয়া হ'লে আৰম্ভ হ'ব অলপ দেৰিকে বহুত দেৰি হ'ব নেকি হা নহয় হ'বই আমাৰ কম পৰিমাণত হ'ব কি পোষ্ট আছিলে এটো ইন্ডিয়ান আৰ্মি অগ্নিবীৰ এটো পাৰ্মানেন্ট নে পাৰ্মানেন্ট ইটাকালে হোৱা নাই বাৰু 4 বছৰহে চাকৰি 4 বছৰৰ পিছত আকৌ পুলিচত দিম বুলি কৈছে ইও হ'ব আৰু 2 বছৰ হলি হ'ব চাকৰি দেজুয়া লাগে মেন দেজে কংগ্ৰেচুলেশনস থ্যাংক ইউ বল খেলিবি এতিয়া বল খেলিম তে বল খেল মইও আজি আহিছো বহুত দিনৰ মূৰত নে সকলোৰে মৰম ভাল পোৱালৈ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ টাটা বাই বাই